বন্ধুসকল গাঁৱৰে বোৱাৰী সপোন সুন্দৰী মৰিনে সকলোকে মোৰ ইউটিউব চেনেল অৰিণাছ ব্লগলৈ স্বাগতম জনাইছোঁ। কি খবৰ, ভালে আছেনে? গা চা ঠিকে আছেতো? আৰু বহু বিৰতিৰ অন্তৰত মই আপোনালোকৰ মাজলৈ পুনৰ আহিছোঁ এটি নতুন ভিডিঅ' লৈ। আৰু ভিডিঅ'টো কি জানেনে? গাঁৱৰ শিপিনীসকলৰ হাতৰ পৰশত প্ৰাণ পোৱা তাঁতশালৰ এক ধুনীয়া এটা পৰিৱেশ, য'ত শিপিনীসকলে লকডাউনৰ সময়ত ব্যস্ত থাকিবৰ কাৰণে চাদৰ মেখেলা বিভিন্ন ধৰণৰ তাঁতশালত লগোৱা দেখিছোঁ। আৰু সেই তাৰে মাজতে আমাৰ ঘৰৰে শিপিনীসকলে কিদৰে ব্যস্ত আছে লকডাউনৰ সময়ছোৱাত, তাকেই দেখাবলৈ কিছু প্ৰয়াস কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব শেষলৈকে, আৰু শেষত আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে লাইক কৰিবলৈ একদম নাপাহৰিব। আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া অনাগত প্ৰতিটো ভিডিঅ' সহজতে পাই থাকিব। তেন্তে পলম নকৰোঁ, ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু শেষলৈকে ভিডিঅ'টি চাব কিন্তু দেই। তেন্তে বলক আজিৰ ভিডিঅ' আৰম্ভ কৰি দিওঁ। এয়া দেখিছে মোৰ জা হয় আৰু ইয়াৰ মা আৰু খুৰী হয়। খুৰীহঁতৰ ঘৰতে আচলতে তাঁত লগাইছে আৰু আমি ইয়াত লগ দি দিছোঁ, সহযোগ কৰি দিছোঁ। আৰু বতাহ মাৰি আছিলে, গতিকে বতাহত সূতাবিলাক আচলতে জঁট লাগি গ'ল আৰু বহুত সূতা ছিগিলেও, আৰু এতিয়া সূতাবিলাক জইন কৰি আছে। এয়া আমাৰ সৰু খুৰী, আৰু সৰু খুৰীয়ে বগা ববিন আকৌ নতুনকৈ লগাই দিছে। পুৰণা ববিনটো শেষ হৈ গ'ল, গতিকে আকৌ এটা লগাই দিছে আৰু এনেদৰে মায়ে চলাই গৈ আছে। বহুত ৰ'দ আৰু প্ৰখৰ ৰ'দতো আমি লাগি আছোঁ। এয়া চিনি পাইছেনে কোন হয় বাৰু? নিশ্চয় মই নহয়নে? মই বিয়াৰ হোৱাৰ পাছত প্ৰথমবাৰ ইয়াত তাঁত লগাইছোঁ খুৰীহঁতৰ লগত, আৰু এনেদৰে চলাই আনিছোঁ। ক'বলৈ জানো মোটামুটি, কিন্তু তাত লগাই কেনেকৈ আচলতে শিকা নাছিলোঁ, আৰু ইয়াত আহি শিকিছোঁ আৰু খুব ভাল লাগিছে। নতুন নতুন অভিজ্ঞতা হৈছে আৰু ভালো লাগে দিয়কচোন লগে ভাগে এনেদৰে তাঁত লগালে। হ'ল তাতো হ'ল। আনিব নাপাম বুলি আধা আনিলেই ন। চাহ দিছে তাঁত লগোৱাৰ। এয়া আমাৰ বাইদেউ, এগৰাকী খুৰী, এইটো ধনুগুটি 1 2 ৰঙা চাহ আনিলে আমাৰ ইয়ে আনিব, আমি খাই আছোঁ। আমাৰ বাকী মানুহ কোনোবাই নাই যোৱা আকৌ। এবিঘা নে দুবিঘা? অঁ টানকে মাৰা দেই, খলকি যাব। ইয়াত ধৰি আছে, এইফালে কুঠাৰ মাৰি আছে। সেইটো অকণমান খুলি দিয়াখিনিহে ভাল আছে, খাব বাৰু। অকণমান ঢিলা হৈছে বাৰু, ক'ব এতিয়া তহঁতি ৰাজভৰা আমাক ৰাজভৰাবৰ কাৰণে ঠিক কৰি দিছে খুৰীয়ে। নাজানো, কিন্তু শিকিমহে দেই। মোৰ চশমা অনা নাই নহয়, দিয়া নাই। সেইগিলা দি দিয়ক, থৈ দিয়ক। এই দুখিলা আছে, দি দিওঁ দেই। দি দিয়ক অকণমানি খিলা হেৰি। মোজাত ইমান পানী পিয়া লাগিছে। অঁ, মোৰ পানী গিলাচ খাম দেই, বহুত যে খোৱা নাই। এতিয়া জানিলা নহয়, খৰ কৰিবা, পটাপট কৰিবা। অঁ, পাৰিছোঁ এতিয়া, ৰ'ব। পাৰিছা নহয়, এতিয়া খৰ কৰিবা। চকুৱে দেখা মানুহ, আমি কণা মানুহ ন। অঁ, আপোনালোকৰ কাৰণে হৈছেগৈ আৰু আপোনালোকে
মা খুৰীহঁতে কোৱাৰ মতে এইবাৰহে তাঁত লগাওঁতে বৰ কষ্ট হ'ল আৰু ইমানেই সূতা ছিগিলে বতাহ মাৰোঁতে আৰু গোটেই সূতাবোৰত জট লাগি গ'ল। আৰু ইয়া চাওক ভাইটিয়ে এতিয়া চুলি ফণি মাৰি দিছে। শালখন এতিয়া চপাই মেলি ঘৰলৈ গৈছোঁ। ঘৰত গৈ কাপোৰ চপাবলৈ আছে, কাপোৰ চপাই লওঁ। তাৰপিছত কুকুৰ ফুৰাবলৈ আছে, কুকুৰ ফুৰাই ল'ব লাগিব। কাম আছেই যথেষ্ট, সেই কামখিনি কৰি লওঁ। তাৰপিছত আজিলৈ মোৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে। মই কিনো কৰিছোঁ, বিয়া হৈ আহি আচলতে এইটো এবছৰৰ পাছত মই তাঁতশালত লাগিছোঁ। গতিকে চাই থাকিব আপোনালোকে মই কি বন্ধুসকল, আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে বাৰু? যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া অনাগত প্ৰতিটো ভিডিঅ' আপোনালোকে সহজতে পাই থাকিব। আৰু তেন্তে আজিলৈ সামৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ', নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আৰু সেই আশাৰে আজিলৈ বিদায় মাগিছোঁ। ঘৰত থাকক, সুৰক্ষিত থাকক। ধন্যবাদ। জয় আই অসম।